নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মই জুৰিয়ে মোৰ ইউটিউব চেনেল জেবি ক্ৰিয়েশ্যনলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো পটলৰ সৈতে মটৰ ঘুগুনিৰ এটা খুবেই ধুনীয়া ৰেচিপি। আশা কৰোঁ আপোনালোকে আজিৰ এই ৰেচিপিটো চাই ভাল পাব। গতিকে পলম নকৰি আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। মই প্ৰথমতে এটা কুকাৰ লৈ লৈছো আৰু কুকাৰটোতে মই আগতে তিয়াই ৰখা মটৰখিনি এনেদৰে লৈ লৈছো, যিহেতু মটৰখিনি বইল কৰি ল'ব লাগিব। আৰু মটৰখিনি মই এইটো কাৰণে দেখুৱাইছো, ইয়াতে মই এটা টিপছ ব্যৱহাৰ কৰিম আৰু সেই টিপছটো হৈছে আমাৰ সকলোৰে পৰিচিত ৰান্ধনি হাল চেনেলৰ বাইদেউৰ। আৰু ইয়াতে মই এতিয়া আলুখিনি দি ললো। আলু দিয়াৰ পিছতে ইয়াতে পানী দি লৈছো। পানী অকণমান সৰহকৈ দিছো, যিহেতু চিটি কেইবাটাও দিব লাগিব। আৰু এতিয়া ৰান্ধনি হাল বাইদেউৰ সেই টিপছটো মই ব্যৱহাৰ কৰিবলৈ লৈছো। এতিয়া প্ৰথমতে এখন কোমল কাপোৰ লৈ লৈছো আৰু এই কাপোৰখনতে মই এতিয়া দি দিছো চাহপাত এই চামুচখনৰে 1.5 চামুচ। আপোনালোকৰ নিজৰ পৰিমাণ অনুযায়ী দিব। এতিয়া এইখন মই ভালদৰে গাঁঠি দি ল'ম, টোপোলা কৰি ল'ম। এইটো আপোনালোকে যেনেদৰে সুবিধা হয় তেনেদৰে বান্ধি ল'ব। আৰু এতিয়া মই এইটো ভালদৰে বান্ধি দিছো যাতে গাঁঠিটো খোল খাই নাযায়। আৰু এয়া মোৰ টোপোলা বন্ধা হৈ গ'ল। এইটো এতিয়া মই কুকাৰটোত দি দিম। এয়া হৈ গ'ল। এইটো দিয়া ইয়াতে মই এতিয়া নিমখ দি দিছো 1 চামুচ, মটৰখিনি ভিতৰলৈকে যাতে নিমখটো সোমাই যায়। আৰু এতিয়া এইখিনি মই 10টামান চিটি আহিবলৈ দিম। আজিকালি মটৰবিলাক সোনকালে নিহিজে যিহেতু, সেইটো কাৰণে মই 10টা দিবলগীয়া হ'ল। প্ৰথমতে 8টা দিছিলোঁ, কিন্তু নহ'লেগৈ মোৰ 8টাত, আৰু সেইকাৰণে আৰু 2টা দিয়াই দিলোঁ। এতিয়া মই এটা মিক্সাৰ বাউল লৈছোঁ, তাতে মই পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ 3টা। আপোনালোকে এটাও ল'ব পাৰে যদি ডাঙৰ হয় পিঁয়াজ। ইয়াতে মই বিলাহী দি দিছোঁ এটা, এনেদৰে কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ, যিহেতু মিক্সাৰতে দিম। আৰু ইয়াতে এতিয়া এড কৰি দিম জলকীয়া 2টা, কেঁচা জলকীয়া। আপোনালোকে জ্বলাৰ পৰিমাণটো নিজৰ জোখ অনুযায়ী দিব। আৰু এতিয়া ইয়াতে আদা 1 ইঞ্চিমানৰ জোখৰ, লগতে নহৰু কেইফুটামান। এতিয়া মই এই আটাইখিনি ভালদৰে মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া আমাৰ এইটো পেষ্ট ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমাৰ ৰেডি হৈয়ে গৈছে প্ৰায়। ইফালে কুকাৰটো চিটি মাৰি হৈয়ে গৈছে। আনফালে এখন কেৰাহী লৈছোঁ, এই কেৰাহীখনতে এতিয়া অলপ তেল দি লৈছোঁ আৰু ইয়াতে মই পটলখিনি ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গ'ল। এতিয়া মই ইয়াতে পটলখিনি ফ্ৰাই কৰি লৈছোঁ। অকণমান নিমখ আৰু হালধি দি দিছোঁ। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈ ভাজি ল'ম। আপোনালোকে হাফ বইল কৰি লওঁ বুলিলেও পাৰিব। মই হাফ বইল কৰা নাই, এনেদৰে ফ্ৰাই কৰি দিলে খাবলৈ ভাল হয়। আৰু এতিয়া এইখিনি মোৰ ভজা হৈয়ে গ'ল, যিহেতু পটল খুব সোনকালেই সিজি যায়। এতিয়া এইফালে কুকাৰটো মোৰ খুলিব পৰা হৈয়ে গ'ল। এয়া চাওক, ইয়াৰ পৰা এটা খুব ধুনীয়া কালাৰো ওলাইছে ন, ৰঙচুৱা এটা কালাৰ হৈছে। আৰু এয়া মোৰ মটৰটো সিজিছে নাই চাইছোঁ। এতিয়া সিজিলে গৈ মোৰ মটৰখিনি। আৰু এইখিনি এতিয়া মই এই টোপোলাটো ইয়াৰ পৰা কাঢ়ি দিম, যিহেতু ইয়াৰ এতিয়া আৰু কাম নাই। অকণমান চেপি পেলাই ইয়াৰ ৰসটো পুনৰ উলিয়াই লৈছোঁ। আৰু এতিয়া সেইটো মই এতিয়া বৰ্তমান কাম নাই। আৰু এইখিনি মই টুকি ল'ম। আলুখিনিতো কালাৰ হৈ গ'ল। আৰু এতিয়া ইয়াতে মই মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি মই এতিয়া গৰম হোৱাৰ পিছত ইয়াতে তেজপাত দি দিলোঁ 2 খিলা, লগতে ইলাচি 2টা দিছোঁ, লং কেইটামান আৰু দালচেনি 3 টুকুৰা সৰু সৰু, লগতে জিৰা 1 চামুচ দি দিছোঁ। এতিয়া এইখিনি অকণমান ভজাৰ পিছতে ইয়াতে এড কৰি দিম হালধি জোখ অনুযায়ী। তেলত এনেদৰে হালধি দিলে কালাৰটো খুব ধুনীয়া হয়। লগতে ৰেড চিলি পাউডাৰ দি দিছোঁ কালাৰটোৰ কাৰণে, আৰু অকণমান জ্বলাও হ'ব, এনেদৰে দি দিলে ভাল লাগে। আৰু এতিয়া ইয়াতে মই যিটো পেষ্ট বনাই ৰাখিছিলোঁ পিঁয়াজ আদা নহৰুৰ, সেইখিনিও ইয়াতে এড কৰি দিলোঁ। আৰু অকণমান লৰাই দিছোঁ, নহ'লে তলত লাগি যাব, যিহেতু তেলটো গৰম হৈ আছিলে। আৰু এতিয়া বাকী যিখিনি লাগি আছিলে মিক্সাৰ বাউলটোত, সেইখিনিও মই এড কৰি দিলোঁ পানী অকণ দি পেলাই। এতিয়া এইখিনি অকণমান ভজাৰ পিছত ইয়াতে মই অকণমান জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ এড কৰি দিছোঁ। এইখিনি এতিয়া পুনৰ লৰাই থাকিম। ইয়াৰ পৰা যেতিয়ালৈকে পানীখিনি শুকাই নাযায় আৰু তেলটো ছেপাৰেট হৈ নাযায়। এইখিনি চাওক, মোৰ এতিয়া ভজা হৈয়ে গ'ল মছলাখিনি ভালদৰে। ইয়াতে মই মটৰ আৰু আলুখিনি দি দিছোঁ। পানীখিনি মই পিছত দি দিম, প্ৰথমতে মটৰখিনি ভাজি লওঁ অকণমান।
আৰু এইখিনি এতিয়া অলপ সময় লৰাই থাকিম আৰু ইয়াতে এতিয়া মই অকণমান মিট মছলা দি দিছোঁ তেতিয়া গোন্ধটো খুবেই ধুনীয়া হয় লগতে অকণমান সবজি মছলাও মই এড কৰি দিছোঁ আপোনালোকে মিট মছলাটো স্কিপ কৰিব পাৰে কিন্তু দি দিলে খুবেই ধুনীয়া এটা গোন্ধ ওলায় সেইটো কাৰণে মই ব্যৱহাৰ কৰিছোঁ ইয়াতে আৰু আগতে ভাজি ৰখা পটল কেইপিছো দি দিলোঁ যাতে ইয়াতে মছলাখিনি ভালকৈ সোমাই যায় সেইটো কাৰণে লগতে এতিয়া আটাইখিনি ভালদৰে মিহলি কৰি ল'ম এয়া চাওক আমাৰ মটৰখিনিৰ লগত মছলাখিনি ভালদৰে মিক্স হৈ গৈছে ইয়াতে মই আগতে যিখিনি পানী ৰাখি দিছিলোঁ মটৰখিনিৰ পৰা সেপাৰেট কৰি সেইখিনিও এড কৰি দিলোঁ আৰু ইয়াতে এতিয়া নৰ্মেল পানী অকণমান এড কৰি দিম মই আধা গিলাচ পানী দি দিছোঁ পুনৰ যেহেতু অকণমান উতল আহিব লাগিব আৰু এতিয়া এবাৰ ভালদৰে লৰাই লৈ ইয়াতে নিমখ পৰিমাণ অনুযায়ী দি দিছোঁ যেহেতু মটৰখিনি বইল কৰোঁতে মই দিছিলোঁ নিমখ সেইটো কাৰণে পানীৰ পৰিমাণ অনুযায়ী দি দিছোঁ এয়া দেখিছেনে কালাৰটো খুব ধুনীয়া হৈছে অন্য দিনত যেনেকৈ বনাওঁ তাতকৈ অকণমান কালাৰটো বেলেগ হয় এতিয়া মই এখন ঢাকোন লগাই দিলোঁ আৰু গেছটো মিডিয়াম কৰি পেলাই এইখিনি 8 মিনিট মানৰ কাৰণে ঢাকি ৰখাৰ পিছত এয়া চাওকচোন পানীটো ধুনীয়াকৈ শুকাই গৈছে আৰু মটৰখিনি খুব ধুনীয়াকৈ সিজি আহিছে এতিয়া অকণমান ঠাণ্ডা হ'বৰ কাৰণে মই ঢাকোনখন লগাই থৈছোঁ আৰু এতিয়া আপোনালোকক মই এটা বাটিত এনেদৰে উলিয়াই দেখুৱাইছোঁ এয়া চাওকচোন কালাৰটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কেমেৰাত কেনেকুৱা দেখিছে মই গম পোৱা নাই বাৰু কিন্তু খুবেই ধুনীয়া হৈছে কালাৰটো আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে এতিয়া আমি টেষ্ট কৰিম তাৰ পিছত জনাম আপোনালোকক আৰু এয়া চাওক মই আন এটা বাটিটো এনেদৰে উলিয়াই লৈছোঁ সঁচাকৈ কালাৰটো বহুতেই ধুনীয়া হয় মই কাবুলী বুটৰ লগত বনাই চাইছিলোঁ খুবেই ধুনীয়া হয় ভাবিলোঁ এনেদৰে পটল আৰু মটৰৰ লগতো বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ এতিয়া মই ৰুটিৰ লগত পৰিৱেশন কৰিম আপোনালোকে যিকোনো পৰঠা পুৰি হওক বা ভাতৰ লগত খাব পাৰে এয়া মোৰ থালি ৰেডি হৈ গ'ল আৰু ধুনীয়াকৈ সজাই লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু এইফালে মই জলকীয়া আৰু পিঁয়াজ কাটি লৈছোঁ লগতে অকণমান টমেটো কেটচাপ লৈছোঁ আজিৰ এই ৰেচিপিটো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু পুনৰবাৰ মই ৰান্ধনি শাল বাইদেউক মোৰ চেনেলৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আমাক ইমান ধুনীয়া ধুনীয়া টিপছবিলাক উপহাৰ দি যোৱাৰ বাবে আৰু যিসকলে নতুনকৈ মোৰ আজিৰ এই ভিডিঅ' চাই আছে তেন্তে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ